নমস্কাৰ এটা গুৰুত্বপূৰ্ণ জাননী লৈ আহিছোঁ যে ৫,৭৪৬টা গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু আৰ্টছৰ পোষ্ট খালী হৈছিলে প্ৰভিঞ্চিয়েলাইজড হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত অফ 21 নংছ অফ প্লেন ডিষ্ট্ৰিক্ট মানে 21খন ভৈয়াম প্লেনত থকা ডিষ্ট্ৰিক্টৰ ৫,৭৪৬টা পোষ্ট খালী হৈছিলে গ্ৰেজুৱেট টিচাৰৰ ছায়েন্স আৰু আৰ্টছৰ আৰু এই এডভাৰটাইজটো প্ৰকাশ হৈছিলে 11 ছেপ্টেম্বৰ আৰু 12 ছেপ্টেম্বৰ তাৰিখে। এই এডভাৰটাইজত আপোনাৰ এটা ৱেবছাইট আছিলে যিটোৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব বা সবিশেষ তথ্য চাব পাৰিব। সেই ৱেবছাইটটো আছিলে অৰিজিনেল ৱেবছাইটটো হ'ল www.madhyamik.assam.gov.in কিন্তু তেওঁলোকে ভুলক্ৰমে তেওঁলোকে লিখিছে যে প্লিজ ৰিড দ্য ৱেবছাইট এজ www.madhyamik.assam.gov.in এইটো হ'ল শুদ্ধ। তেওঁলোকে ভুলক্ৰমে লিখিছিলে www.madhyamikassam.gov.in মাজত ডটটো নাছিলে, মাধ্যমিক আৰু আছামৰ মাজত ডটটো নাছিলে। এতিয়া যদিহে আপোনালোকে এই পোষ্ট গ্ৰেডৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে বা এপ্লাই কৰিছে অলৰেডি গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু আৰ্টছ, তেনেহ'লে আপোনালোকে ৱেবছাইটটো শুধৰণে কৰি ল'ব। যদি চাওঁতে কিবা অসুবিধা হয়, ৱেবছাইটটো হৈছে www.madhyamik.assam.gov.in। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ থাকিল।